लगा जोर एक लगा जोर ৰাস্তাত কিদলে ৰানিং কৰিবলৈ যাওঁতে জুই একুৰা পালত জ্বলাই থোৱা ৰাতিপুৱা হাতীখন সেকি ল'লো সেকি মেলি এয়াই হৈছে ফিল্ড বা খেলপথাৰ গাঁৱৰ sunshine হৈছে মৰ্ণিং গাইজ দৌৰ মাৰিছোঁ দেখিছে আপোনালোকে গৈ আছোঁ 5 কিলোমিটাৰমান মাৰিম আজি চাই লওঁ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে যে তো ছাবস্ক্ৰাইব কৰোঁ আজিও হ'ল মৰ্ণিঙত 10 পাক ৰানিং কৰিলোঁ সম্পূৰ্ণ হৈ গ'ল তো লাহে আৰু প্ৰেক্টিছ কৰা হ'লে যাই ঘৰত যাম তো চাই থাকক ভিডিঅ'টো আগত তো ফিল্ডৰ পৰা ঘৰ আহি পালোহি তো ফিল্ডৰ এতিয়া বৰ্তমানে পূৰা ড্ৰেছ সলনি কৰি দিলোঁ সলনি কৰাৰ পাছত এইজোপা হয় মধিয়াম গছজোপা বেকা হৈ আছে ফোন কৰিম এইটো হ'ল আমাৰ ৰাস্তা এইফালে ডাঙৰ এখন গাড়ী আহিব এইজোপা দেখিছে গোটেইকেইজোপা মধিয়াম এইফালে ছাইডত কি বেকা হৈ আছে এইফালে গাঁতটো খান্দিবলৈ আৰম্ভ কৰিছোঁ তো এইফালে খান্দিম এইখিনি অলপ খনা হ'ল তাৰপিছত আৰু পূৰা খান্দিম মাটি অলপ পেলাই দিয়া হৈ গ'ল এতিয়া বৰ্তমান তাকে আৰু অলপ দ কৰি দিলোঁ দেখিছে জোখাখিনি দ কৰি দিলে এইফালে কিনাৰ তলৰফালে খান্দি পেলাই মাটিটো আনি পেলাই গছজোপা পোন কৰিম ভিডিঅ'টো আগলৈ চাই থাকে তো এইখিনি এই চাইড এইফালে দৃশ্যটো এনেকুৱা দেখায় এইখিনি আমাৰ চিধাকৈ ৰাস্তাটো আছে এইজোপা মধিয়াম গছ বহুত ডাঙৰ মধিয়াম লাগে আমাৰ গছজোপা কিন্তু কাটিবলৈ মন নাযায় গাড়ী এখন আহিব এই ভিতৰলৈ তো সেইকাৰণে গছজোপা অলপ ঠেলি পেলাই ইটো চাইডে পোনাই দিম বুলি ভাবিছোঁ তো বহুত সেইকাৰণে কষ্ট কৰা হৈছে এজোপা ফল ডাঙৰ হ'বলৈ বহুত টাইম লাগে তো সেইটো কাৰণে গছজোপা বচাই দিওঁ কাটিব নালাগে তো ফিল্ডৰ পৰা ঘৰ আহি পালোহি তো আজি নেক্সট কামটোত লাগিম চাওঁ কামটো হৈ আছে খান্দি আছে কালি ইমান দ খনা হ'ল আজি অলপ ষ্টাৰ্ট দিছোঁ খান্দিবলৈ এইফালে এজন কাম কৰি আছে মাটিটো পেলাই দিছে আৰু এইজোপা আজি ভিতৰত পোন কৰি দিম এইফালে ৰাস্তাটো সম্পূৰ্ণ উলিয়াই দিম এইফালে চিধা কৰি দিম এইফালে কৰি দিম চাই থাকক আপোনালোকে ভিডিঅ'টো মোৰ লাগে কাম কৰা বৰ ডাঙৰ কাম হয় এজোপা ফল মূল গছ তুলিবৰ কাৰণে কিমান কষ্ট বা অসুবিধা আপোনালোকে জানে 5 বছৰ লাগিছে এজোপা লাগিবৰ কাৰণে 5 বছৰ পাছত পূৰা মধিয়াম লাগে ডাঙৰ ইমানটো হয় মই দেখালোঁ হেঁতেন আপোনাৰ মধিয়াম এতিয়া বৰ্তমান নাই কাটি দিবলৈ মন নাযায় যিহেতু সেইকাৰণে আমি পূৰা গাঁতটো খান্দি পেলাই গছজোপা পোন কৰি দিম তেতিয়া ৰাস্তাটো ফালে গাড়ী যাব পাৰিব অহা যোৱা কৰিব বাচি যাব তো চাই থাকক ভিডিঅ'টো আগলৈ দেখিছে আপোনালোকে এইটো কি হ'ল গাঁত ইমান দ খান্দিলোঁ কালিও খান্দিলোঁ আজি খান্দিলোঁ এতিয়া খানাৰ পাছত শেষ হোৱাৰ পাছত এজোপা গছ এফালে আহি যাব দেখিছে এইফালে ওচৰত মানুহ লাগি আছে আজি 2 ঘণ্টামান লাগিব শেষ কৰি দিম এইফালে খান্দি আছে খান্দি আছোঁ অ'কে চাই থাকক কিলোমিটাৰ খাব লাগিব মাংসৰ লগত তো লাহে লাহে খান্দি দিয়া হৈছে আৰু গছত ওপৰত ঠেকা লগাই দিয়া হৈ গ'ল তাৰপিছত এইটো চাইডে ঠেলি দিম তেতিয়া যাবগৈ আৰু তলৰফালে খান্দি দিছোঁ পূৰা খান্দি দিয়াৰ পাছতে পানী দিছোঁ মটৰ এইফালে দুডাল পাইপ আছে পূৰা পানী ফুল কৰি দিছোঁ তেতিয়া ঠেলাৰ পাছত লাহে লাহে এইটো চাইডে যাব এডাল পাইপ হয় মটৰ পানী দিয়া হৈছে এইফালে আৰু চাবলৈ খনা হৈছে এইফালে এডাল পাইপ এইফালে এডাল পাইপ এতিয়া পানী দিলে তলত যেনেকৈ গৰা খহায় তেনেহ'লে তেনেকৈ আমি তলৰফালে ধুন্দি পেলাই খান্দি এফালে ঠেলি নিম আৰু গছ এজোপা তুলিবৰ কাৰণেতো বহুত কষ্ট জানে আপোনালোকে 5-4 বছৰ লাগে এজোপা মধিয়াম গছ বা যিকোনো গছ থ'বৰ কাৰণে গছজোপা লাগি থকা ফল মূলজোপাটো কেনে মৰিবলৈ দিম সেইকাৰণে গছজোপা উঠিব লাগে এইটো চাওক মই ভিডিঅ'টো কৰি আছোঁ অকলে নহয় বহুত মানুহৰ সহযোগত এই গছজোপা ৰাস্তা চাইডৰ পৰা ইফালে হৈছে জোৰ লগা কি সেই
পিছে পূৰা মানে পূৰা লগে ভাগে সহযোগত ময়ো ঠেলিছোঁ, দেউতা আমাৰ দায়েও লগৰ ল'ৰা দুজন চবেই লগ লাগি এইটো চাইডে ঠেলি দিয়া হৈছে। তো ভাল লাগে এনেকৈ লগে ভাগে কাম কৰিলে, আৰু কামটো ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয় যে, এইটোৱে চিম্পুল এটা উদাহৰণ। তো ভিডিঅ'টো ভাল লাগিলে চাব আৰু শ্বেয়াৰটো কৰিবই আপোনালোকে। তো ওপৰফালে দেখিছে নহয় গছজোপা আমি চিধা কৰি দিলোঁ, পোন কৰি দিলোঁ, হৈ গ'ল। তো লাষ্ট আপোনাৰ বিহাইণ্ড দ্য চিন এটা চাওক লাগিলে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ' চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। দেখিছে ওপৰফালে পূৰা চাৰিওফালে গাঁত খান্দি দিয়া হ'ব, আমাৰ গগৈ দাই নাই তললৈ। তো ছাকচেছ হৈ গ'লোঁ, কমপ্লিট কৰিলোঁ, গছজোপা কৰিলোঁ বা চিধা কৰি দিলোঁ, এফালে আনি দিলোঁ, গাড়ী আহি গ'ল। তো ভাল লাগিলে, বহুত হেপ্পী লাগিলে। থেংক ইউ অল।